এভৰিৱান দেৱৰিম্পী আছামিজ ব্লগ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এটা পিঠা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছেনে মই প্ৰথমতে পিঠাগুড়িখিনি ঢেঁকীত খুন্দি লৈছোঁ। আপোনালোকে বৰা চাউলৰ বাহিৰে যিকোনো চাউলৰ পিঠাগুড়ি ল'ব পাৰিব। এয়া মই এটা নাৰিকল চুচি ল'লোঁ আৰু তাৰ ওপৰতে চাহ খোৱা কাপেৰে 1/2 কাপ চেনি দিছোঁ। চেনি অলপ আগতে দি থোৱা আছিল আৰু মাত্ৰ চাহ খোৱা কাপটোৱে দিছোঁ 1/2 কাপ। আৰু এয়া অলপমান পিঠাগুড়ি। এতিয়া মই চেনি আৰু নাৰিকলখিনি ভালদৰে মিহলি হোৱাকৈ সানি ল'ম। এয়া দেখিছেনে এই চেনি আৰু নাৰিকলখিনি ভালদৰে মিহলি হৈ গৈছে। এতিয়া ইয়াত মই অলপ অলপকৈ পিঠাগুড়িখিনি দি পিঠাগুড়ি সৈতেখিনি সানি ল'ম। এয়া মোৰ পিঠাগুড়িখিনি সনা হৈ গৈছে। বেছি শুকানকৈ নাসানিব, অলপ তিতা তিতা হৈ থকালৈকে সানিব। আৰু এয়া চাওক এইফালে অলপমান পিঠাগুড়ি ৰৈ গৈছে, গতিকে আপোনালোকে নিজৰ জোখমতে এইটো সানি ল'ব। এনেকৈ এখন চালনী লৈ লৈছোঁ আৰু এইখিনি দেখিছে নহয়, এইখিনি এতিয়া মই চালিম, আপোনালোকে চাই থাকিব। দেখিছেনে এনেকৈ এয়া এইখিনি এনেকৈ সকলোৱে মিহি মিহিকৈ গুচি গৈছে। এয়া দেখিছেনে এইখিনি মোৰ চলা হৈ গৈছে। আপোনালোকে এনেদৰে চালি ল'ব। এনেদৰে চালি আপোনালোকে কেটলি পিঠাও বনাব পাৰে। মই এতিয়া চুপি পিঠা বনাম। আৰু এইফালে কুকাৰটো পাতি দিছোঁ পানী গৰম হ'বলৈ। এনেদৰে চালি ল'লে পিঠাগুড়িখিনি মিহি হয় আৰু খাবলৈও ভাল হয়। এয়া দেখিছেনে মই এটা প্লাষ্টিকৰ চুপি লৈছোঁ। চুপিটোতে মই এনেকৈ পিঠাগুড়িখিনি ভৰাই দিম। চালি থোৱা পিঠাগুড়িখিনি এনেদৰে ভৰাই দিম। এইখিনি খালি হেঁচি নিদিব, লাহেকৈ এনেকৈ জোকাৰি আঁতৰাই দিব। এতিয়া মই এইখিনি গৰম কৰি থোৱা কুকাৰটোৰ পানীখিনি তাৰ ওপৰত দি দিম। এনেদৰে অলপমান দেৰি দি থ'ব। যেতিয়া ওপৰলৈ ভাপটো আহিব তেতিয়া গম পাব যে পিঠাটো হৈ গৈছে। এতিয়ালৈকে অহা নাই ভাপটো, আহিলে মই নমাই দেখুৱাই দিম বাৰু। এয়া ভাপ আহিছে দেখিছেনে আপোনালোকে। তিনি মিনিটমান এনেদৰে ৰাখি নমাই দিলেই হ'ব। এয়া মই নমাই দিলোঁ, চাওকচোন। এনেদৰে পিঠাখিনি 3 মিনিটমান হোৱাৰ পিছত নমাই দিব। যেতিয়া ভাপখিনি ওপৰলৈ আহিব তেতিয়া গম পাব যে পিঠাটো হৈ গৈছে। এয়া চাওকচোন, মই পিঠাটো এনেকৈ লুটিয়াই দিলোঁ। ইমান ধুনীয়া হৈছে দেখিবলৈ, দেখিছেনে। এয়া দেখিছেনে মোৰ পিঠাখিনি বনোৱা হৈ গৈছে। আপোনালোকেও
এনেদৰে সহজ পদ্ধতিৰে পিঠাটো বনাবলৈ চেষ্টা কৰিব আৰু এনেদৰে বনাই খাই চাবচোন। খাবলৈও সোৱাদ লগা হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।